নমস্কাৰ, মই উৰ্বশী আজি আপোনালোকৰ মাজলৈ লৈ আহিছোঁ কচুৰ টেপু, ঔটেঙা আৰু কাৱৈ মাছৰ তৰকাৰী। আহকচোন চাওঁ আজি আমাৰ ৰেচিপিটো। কচুৰ টেপু হৈছে কচু গছৰ গুৰিত ওলোৱা যোনটো গুটিটো এনেকৈ কচু গছজোপা খান্দি ওলোৱা হয়। খন্দাৰ পিছত এই শিপাডালত যিটো গুটি থকা হয় এইটো এনেকৈ খান্দি আমি উলিয়াই ল'ম। এইখিনি এঘণ্টামান সময় ৰ'দত দিম, তাৰপিছত ভালকৈ ধুই বইল কৰা হ'ব। এই কচু টেপুখিনি বইল কৰা হৈছে। ভালকৈ সিজাৰ পাছত বাকলি গুচাই ল'ম। এনেকৈ বাকলি গুচাই ল'ম। এনেকুৱা কচু টেপু জ্বলা নতুবা টেঙা দুই ধৰণে খাব পাৰি। যিসকলে ইয়াৰ সোৱাদ পাইছে তেওঁলোকে ভালকৈ জানে ইয়াৰ টেষ্টটো কেনেকুৱা, কিমান ধুনীয়া। নোখোৱাসকলে এনেকৈ খাই চাবচোন, বহুত ভাল লাগে খাই। এনেকৈ গোটেইখিনি বাকলি গুচাই ল'ম। এয়া হৈ গ'ল বাকলি গুচাই। এইখিনি ৰান্ধিবৰ বাবে আমাক লাগিব এটা সৰু পিঁয়াজ, গোটা জিৰা, 4-5টা জলকীয়া আৰু ঔটেঙা। এইখিনি মই সিজাই লৈছোঁ। আৰু 4টা লৈছোঁ মই কাৱৈ মাছ। এইখিনি আধা ভজা কৰি ল'ম। এটা ছাইড আধা ভজা হোৱাৰ পাছত আনটো ছাইড আধা ভজা কৰি ল'ম। এইখিনি হৈ গৈছে। এতিয়া কাঢ়ি ল'ম মাছকেইটা। এইখিনি তেলতে কেইটামান জিৰা, কেঁচা জলকীয়া আৰু পিঁয়াজখিনি দি ভালকৈ ভাজি ল'ম। এইখিনি ভজা হৈ গৈছে। এতিয়া ইয়াতে কচুখিনি দি দিম। কচুখিনি মই হাতেৰে ভাঙি লৈছোঁ। এনেকৈ ভালকৈ লৰাই ল'ম। এতিয়া জোখমতে ইয়াত নিমখ আৰু হালধি দি দিম। ভালকৈ লৰাই ল'ম। কচুখিনি ভালকৈ ভাজি ল'ম। এনেকৈ কচুখিনি ভজা হৈ গৈছে। এতিয়া ইয়াতে ঔটেঙা আৰু ঔটেঙা সিজোৱা পানীখিনি একেলগে দি দিম। এটা উতল আহিবলৈ দিম। এইখিনি উতল অহাৰ পিছতে মাছকেইটা দি দিম। দি ঢাকনিখন লগাই 2 মিনিট সময় উতলিবলৈ দিম। 2 মিনিট সময় পাছত ঢাকনিখন উদঙাই পুনৰ 2 মিনিট সময় উতলিবলৈ দিম। এইখিনি প্ৰায় হৈছে। এইখিনি আমাৰ তৈয়াৰ হৈ গ'ল। প্ৰিয় দৰ্শক, আপোনালোকে এনেকৈ কচু টেপুৰ তৰকাৰী বনাই খাবচোন, বহুত ভাল লাগে খাই। মোৰ এই ৰেচিপিটো যদি আপোনালোকৰ ভাল লাগিছে তেন্তে এটা লাইক, এটা কমেণ্ট আৰু মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ কিন্তু নাপাহৰিব। ধন্যবাদ।